কথা পাতিবলৈ বা প্ৰেমীৰ কাষত থাকিবলৈ কোনেও নকয়। তেতিয়াই কিছুমান মানুহ মানসিকভাৱে ভাঙি পৰে, কোনোবা হীনমন্যতাত ভোগে আৰু আন কিছুমানৰ চাৰিত্ৰিক দিশত সলনি হয়। আপোনাৰো চাগে তেনেকৈ হৈছে। আপুনিও নিতাৰ লগত স্বামী স্ত্ৰীৰ দৰে সম্পৰ্ক এটা স্থাপন কৰিবলৈ লৈছে, কিন্তু আপুনি এই কথা ভাবিব লাগিছিল যে শহুৰ আৰু বোৱাৰীৰ মাজত এডাল অদৃশ্য ৰেখা আছে, যাক মচিব নাপায়। সম্পৰ্কৰ মৰ্যাদা উলংঘন